Hello and welcome to Rhino Venue, an informative channel of Assam. আজি আমি ভিডিঅ'টোত এটা ট্ৰিক শিকিম যিটো জৰিয়তে আপোনালোকৰ টাইপিঙৰ কাম আজি ইমানতে শেষ হ'ল বুলি ধৰিব পাৰে। আপোনাৰ ওচৰত সাপোজ এখন কিতাপ আছে বা এখন পেপাৰ আছে, পেপাৰখনত কিবা কিবি ইংলিছত লিখা আছে আৰু সেই লিখাখিনি কম্পিউটাৰত টাইপ আউট কৰিব লাগে। এটো বহুত এনয়িং আৰু বহুত টাইম কনজিউমিং, বহুত সময় নষ্ট কৰি পেলাই নহয় জানো। আৰু তেনেস্থলত আপোনাৰ ওচৰত কিবা ইয়াৰ সলিউশন আছে, ইয়াৰ কিবা অপচন আছে নাই, কিন্তু আমাৰ ওচৰত আছে। আপোনাৰ ঘণ্টাৰ জুৰা কাম মিনিটত শেষ হৈ যাব, মিনিটৰ কাম ছেকেণ্ডত শেষ হৈ যাব। কেনেকৈ কৰিব, জাষ্ট ফলো আছ ষ্টেপ বাই ষ্টেপ। ফাৰ্ষ্ট অফ অল প্লে ষ্ট'ৰটো খোলক। প্লে ষ্ট'ৰটো খুলি তাৰ চাৰ্চ বক্সত চাৰ্চ কৰক গুগল ট্ৰান্সলেট, বা জাষ্ট দুটা আখৰ টাইপ কৰিলে আহিয়ে যায়। গুগল ট্ৰান্সলেট আহিলে চিলেক্ট কৰক, চিলেক্ট কৰি এইটো ইনষ্টল কৰক। ইনষ্টল কৰোঁতে হয়তো অকণ টাইম লাগিব পাৰে, আপোনাৰ নেট স্পীডৰ ওপৰত কথা। 25 MBৰ এপ হয়, মোৰ নেটটো অলপ শ্ল' মাৰিছে। অলপ নহয় বহুত বেছিয়ে শ্ল' মাৰিছে। জিঅ'ৰ কি প্ৰব্লেম দি আছে জানো। হৈ গ'ল ইনষ্টল, এতিয়া ইনষ্টল হৈ আছে, ডাউনলোড কমপ্লিট হৈ গ'ল। এবাৰ ইনষ্টল হোৱাৰ পিছত আপুনি ডাইৰেক্ট অ'পেন কৰিব পাৰে, কিন্তু মোৰ ইয়াত এটা স্কেনাৰ আছে। আগে এপ্লিকেশ্যনটো স্কেন কৰি চাই লৈ যেতিয়া ইয়াত কিবা ভাইৰাছ চাইৰাছটো নাই, তাৰপিছত অ'পেন কৰক। অ'পেন ওলাই আছে, অ'পেন কৰিলে এইটো গুগল ট্ৰান্সলেটৰ খোল খাই গ'ল। এইটো জাষ্ট এতিয়া স্কিপ কৰি দিয়ক, আপোনাৰ পপ আপ যদি ওলায় তেনেকৈ। তাৰপিছত কি কৰিব, আপোনাৰ ট্ৰান্সলেট লেংগুৱেজ এটা চিলেক্ট কৰি লওক। ছাপ'জ মই হিন্দী চিলেক্ট কৰিলোঁ, হিন্দী। তাৰপিছত কি কৰিম, কেমেৰাটো দেখিছে, কেমেৰাটো অ'পেন কৰক, এহঁতক এক্সেছ দিব লাগিব, কণ্টিনিউ কৰক, এলাউ কৰি দিয়ক। কৰিলে তাৰপিছত দেখিছে ইনষ্টেণ্ট ওলাই আছে। ইনষ্টেণ্টত আপুনি পেপাৰ এখনৰ ওপৰত যেতিয়া কেমেৰাটো থ'ব, তেতিয়া সেই আখৰখিনি ইংলিছত থকা আখৰখিনি হিন্দীত ট্ৰান্সলেট হৈ গ'ল, দেখিলেনে? কিন্তু আমাক এনেকৈ নালাগে, আমাক আখৰখিনিহে লাগে যিহেতু, গতিকে আমি স্কেনত গ'লোঁ। স্কেনত গৈ পিনি ধুনীয়াকৈ ফটো এখন ফ'কাছ কৰি ক্লিক কৰক। ক্লিক কৰিলে ই অট'মেটিক স্কেন কৰিব। হৈ গ'ল, স্কেন কমপ্লিট হৈ গ'ল। এতিয়া আপুনি চিলেক্ট অল কৰি গোটেই আখৰখিনি ল'ব পাৰে, কিন্তু মোক নালাগে, মোক যিখিনি লাগে মই সেইখিনি লৈ লৈছোঁ। জাষ্ট আঙুলিটোৱে ৰাব কৰি দিয়ক, যিটো মোক এই পেৰেগ্ৰাফটো লাগে, মই এই পেৰেগ্ৰাফটোৰ ওপৰত আঙুলিটোৱে ঘঁহি দিলোঁ। আৰু ছাপ'জ গোটেইখিনি মই গোটেই পেৰেগ্ৰাফটো চিলেক্ট কৰিলোঁ। তাৰপিছত আপুনি আঙুলিটো আস্তেকৈ এৰি দিয়ক, এৰি পিনি দেখিলে ইয়াত চিনডাল এৰ'ডাল ওলাই আছে, এৰ'ডালত ক্লিক কৰক, ওপৰলৈ যাওক। ওপৰলৈ গ'লে দেখিলে এইখিনি ইংলিছৰ কণ্টেণ্ট, যিকোনো এটা চিলেক্ট কৰক, তাৰপিছত চিলেক্ট অল কৰি দিয়ক। কপি কৰি লওক, কপি কৰি পিনি বোলে মই নোটত থ'ম, বোলে নোটত মই পঢ়িম বোলে যেতিয়া মন যায়, আপুনি নোটত সেইখিনি পেষ্ট কৰি দিয়ক। হৈ গ'ল, ছেভ কৰি দিয়ক এতিয়া। বা বোলে মোক নোটত নালাগে, মই কম্পিউটাৰত টাইপ আউট কৰিবলৈ আছিলে, মোক কম্পিউটাৰত লাগে, কি কৰিব, জিমেইলটো খোলক, আপোনাৰ কম্পিউটাৰত থকা ইমেইলটোলৈ মেইল এটা পঠাই দিয়ক। চ' চিম্পল নহয় জানো। হৈ গ'ল, তাৰপিছত ইয়াত পেষ্ট কৰি দিয়ক, হৈ গ'ল। চ' চিম্পল, দেখিলে? শেষলৈকে জড়িত থকাৰ বাবে ধন্যবাদ থাকিল। যদি ট্ৰিকটো চাই ভাল লাগিল তেনেহ'লে লাইক কৰি দিব, আৰু যিসকলে এই সন্দৰ্ভত জ্ঞাত নহয় বা যিসকলে মূৰৰ ঘাম মাটিত পেলাই দিনে ৰাতিয়ে টাইপিং কৰি থাকে, আশা কৰোঁ আপোনালোকেও তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। আৰু আহক সকলোৱে মিলি আগবাঢ়ি যাওঁ, আহক সকলোকে একেলগত লৈ আগবাঢ়ি যাওঁ। ধন্যবাদ।